Kulumbai, Studio Angelica Brombo. Gubun Townifrai, Kokrasar Medical College and Hospital Sim Tungzangai Han Tamilani Rahako, Risers of from Munda Hasigan. Nango, Kokrasar Municipal Borni Bastin Nifrai Tangai Makase Passenger Gari for Zanglagase, Bongaigao, Dad Gari, Santipur, Serpanguri by the Dab Zagani Fry, Kokrasar Sor Farsefinai, Makase Gari Frat Tangzangai, Debergauni Besarko Tanai Kokrasar, Medical College and Hospital Zanai Karsigan. The Municipal Borni Bastin of Kokrasar Sorni, Sapramo Passenger Gari Salagiri for Kolanai, Kokrasar Municipal Board Bastin Nifrai, Kokrasar Medical College and Hospital Zanai Dab Zagao Tangra, Gari for Bitan on a Bakionare here. Kokrasar Zilla Hantamela Bipani Maukogiri officer, dozen bus materia. Havaparia Kokrasar Medical College and Hospital ni Principal, Kamsib, Superintendent Professor Dr. Otol Sundro Baro, MBBS, MS Abu, Bahagalaye. बहुत धन्यवाद आपनलोके निश्चय देखिसे আজি कोक्राझार मेडिकल कॉलेज হৈ যেটো আমাৰ যাতায়াত ব্যৱস্থা আমি আৰম্ভ কৰিছো আজিৰ পৰা এটো নিৰবিচ্ছিন্নভাৱে চলি থাকক আমাৰ কোক্ৰাঝাৰ এই মেইন যেটো বাস ষ্টেণ্ড ইয়াতে আপোনাৰ নিশ্চয় এটো দেখিছে বেনাৰ এই বেনাৰ সদায় থাকি যাব এই বেনাৰ ইয়াতে সদায় থাকি যাব আৰু যিবিলাক গাড়ী মেডিকেল কলেজ হৈ যাব প্ৰত্যেক গাড়ীৰ সন্মুখত মানে হেৰি থাকিব ষ্টিকাৰ থাকিব মানে বোর্ড থাকিব ভায়া কোক্ৰাঝাৰ মেডিকেল কলেজ এনেকা দেখিলে লগে লগে উঠি দিলে হল এটো মানে মেডিকেল কলেজ আৰামসে যাব আৰু ইয়াতে কোনো ধৰণৰ হাৰাহাস্তি নহয় ভাড়াটো বহুত বেছি কেতিয়াও নহয় একদম যিখিনি নিয়মত আছে সেইখিনিহে ভাড়া ল'ব আমি যিমান পেশেন্ট আহিব যিমান যাত্ৰী আহিব আমি সবকে খুব সুন্দৰভাৱে নিজৰ ভুলি ভাবি আমি ভাল এটা ট্ৰান্সপোৰ্টেশন সিস্টেম দিয়াৰ কাৰণে অহৰহ চেষ্টা কৰিছো এইখিনিতে এটা কথা কম আমি এই যাতায়াত ব্যৱস্থাটো অকল কোক্ৰাঝাৰ টাউনৰ পৰা নহয় আমি এই যাতায়াত ব্যৱস্থা কোক্ৰাঝাৰ মেডিকেল কলেজ হৈ যোৱা তাতে যাব পৰাকে আমি দাঁতগাড়ীৰ পৰা মানে গাড়ী আহিব পৰাকে শান্তিপুৰৰ পৰা গাড়ী মেডিকেল কলেজ ডাইৰেক্ট আহিব পৰাকে সৰলপাৰৰ পৰা ডাইৰেক্ট মেডিকেল কলেজ আহিব পৰাকে কচুগাঁও গোসাইগাঁও শেৰফাংগুৰি সাপৰগ্ৰাম প্ৰত্যেক জাগাৰ পৰা আৰু অসমৰ সুকে গুণে যিবিলাক আমাৰ কোক্ৰাঝাৰ গাড়ী চলে প্ৰত্যেক গাড়ীৰ ডাইৰেক্টলি আমাৰ মেডিকেল কলেজত মানে যাব পৰাকে আমি সুবিধা কৰাৰ কাৰণে আগবাঢ়িছো ইয়াৰ এইটো বিষয় লৈ আমি আজি ইয়াতে এটা সমুখে হলো এটা প্ৰগ্ৰাম ৰাখিছিলো এই প্ৰগ্ৰামত আমাৰ কোক্ৰাঝাৰ কলেজৰ অধ্যক্ষ ডাঙৰীয়া আমাৰ লগত আছে গতিকে তেওঁ আমাক সহায় কৰিছে আহি পেলাই তাতে টেকনিক্যাল কি সুবিধা আছে তাতে কিমান ট্ৰিটমেন্ট হয় তাত যে ছাত্ৰসকলক শিকাৰ লগতেও মানে more than 80 doctors more than 80 জনতকৈ বেছি ডক্টৰ প্ৰফেসৰ তাতে আছে তেওঁলোকে যে তাতে ট্ৰিটমেন্ট দিয়ে ছাত্ৰসকলক শিকাৰ লগতে তাতে যে ট্ৰিটমেন্টও দিয়ে হেতু কথা তেওঁ খুব সুন্দৰভাৱে কৈছে আৰু মই আশা ৰাখিম আমাৰ ছাৰে আৰু ইয়াৰ বিষয়ে আৰু অলপমান ক'ব প্লিজ নৰ উদ্দেশ্য দুটা এটা হল ছাত্ৰক সকলক শিক্ষা দান প্ৰদান কৰি ডক্টৰ বনোৱা আৰু এটা হল ৰাইজৰ চিকিৎসা কৰা এই দুইটা সমানে যাব লাগিব উত্তৰপূৰ্ণভাৱে কোক্ৰাঝাৰ মেডিকেল কলেজখন যোৱা বছৰে আৰম্ভ হৈছে অপিডি আমি যোৱা বছৰ জানুৱাৰী 20 তাৰিখে আৰম্ভ কৰিছিলো সেইখন এখন নতুন জায়গাত মেডিকেল কলেজ হোৱাৰ কাৰণে প্ৰথম অৱস্থাত আমাৰ ৰোগী নাছিলে কিন্তু লাহে লাহে ৰোগীৰ সংখ্যা বাঢ়িছে আৰু এতিয়া আমি প্ৰায় 200-300 ৰোগী পাওঁ সদায় কিন্তু এখন মেডিকেল কলেজ বাছি থাকিবলৈ হলে আমাৰ 400 পৰা 800 ৰোগী লাগে আজিকালি ন্যাশনাল মেডিকেল কমিশনে ৰুলবোৰ সলাই দিছে আৰু বেছি ষ্ট্ৰিক্ট হৈছে কাৰণ যদি ৰোগী বেছি চাব নাপায় তেন লৰাই শিকিব ক'ত আৰু এইখিনি পাবৰ কাৰণে পৰিবহন ব্যৱস্থাটো ভাল হ'ব লাগিব মৰুভূমি এখন মেডিকেল কলেজ হলে যদি গাড়ী মটৰে নাযায় ৰোগী যাব কেনেকৈ সেই কাৰণে আমি বিভিন্ন ফৰামত আমি আলোচনা কৰিছিলো চিফ মিনিষ্টাৰ ছাৰৰ লগতো আলোচনা হৈছিল বিটিসি চিফৰ লগতো হৈছিল লগতে আমাৰ গভৰ্নিং বডিৰ চেয়াৰমেন শ্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া ছাৰৰ লগতো আলোচনা হৈছিল আৰু সেই আলোচনাৰ ফলশ্ৰুতি হিচাপে আজি ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টে প্ৰচেষ্টাটো লৈছে যাতে আমাৰ কলেজলৈ আহিব লগা ৰোগীসকলৰ অহা যোৱাৰ যাতে কোনো অসুবিধা নহয় টাউনৰ পৰাও যাতে ৰোগীসকল সহজতে যাব পাৰে
আৰু তাৰ পৰা আহিব পাৰে আৰু অকল টাউনেই নহয় গোটেই কোকৰাঝাৰ আৰু ইয়াৰ আশে পাশে যিবোৰ ডিষ্ট্ৰিক্ট চিৰাং ধুবুৰী ইত্যাদি বা বঙাইগাঁও তাৰ পৰাও যাতে ৰোগীসকলে অনায়াসে যাব পাৰে এইটো ব্যৱস্থা লোৱাৰ কাৰণে মই বহুত ভাল পাইছোঁ আৰু আশা কৰিছোঁ এইটোৱে আমাৰ ৰোগীৰ সংখ্যা বঢ়াব যাৰ ফলত আমাৰ ৰোগীসকলেতো চিকিৎসা পাবই আৰু আমাৰ ষ্টুডেণ্টসকলেও বহুত সংখ্যক ৰোগীক চাব পাৰিব তেওঁলোকৰ এক্সপিৰিয়েঞ্চটো বাঢ়িব এতিয়া কথা হ'ল কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত এতিয়ালৈকে প্ৰায় 20টা বিভাগ আছে 20টা বিভাগত এতিয়ালৈকে 91জন চিকিৎসক আছে ফেকাল্টি আৰু ভৱিষ্যতলৈ আৰু বাঢ়িব আল্টিমেটলি ইয়াত প্ৰায় 250মান চিকিৎসক হ'ব অকল চিকিৎসক হ'লেই নহ'ব ইয়াৰ লগতে বাকী গোটেই পৰিৱেশ এই ফেচিলিটিখিনিও বাঢ়ি যাব এতিয়া আমাৰ 300 বিচনা আছে পিছলৈকে 500 বিচনা হ'ব আৰু প্ৰায় 30খনতকৈ ওপৰত আমাৰ ICU হ'ব তাৰপিছত পেয়িং কেবিন হ'ব ইত্যাদি আৰু গোটেই ইনভেষ্টিগেশ্যনৰ ফেচিলিটিবোৰো এনেকুৱা এটা ষ্টেজ পাবগৈ ধৰক 4-5 বছৰৰ ভিতৰত অসমৰ যিকোনো এখন ভাল পুৰণি মেডিকেল কলেজৰ সমানেই হ'বগৈ ইতিমধ্যে চিটি স্কেন ইনষ্টল কৰিছে 2 দিনতে আমি আৰম্ভ কৰিম তাৰপিছত MRI আহিব আৰু বিভিন্ন সুবিধাবোৰ বাঢ়িব ব্লাড বেংকৰ সুবিধাটো বহুত ভাল হ'ব আগতে ধৰক চিভিলত আপোনালোকে যিখিনি সুবিধা পাইছিলে তাতকৈ বহুত উন্নত সুবিধা পাব খালি এইখিনিৰ কাৰণে সকলোৰে পৰা সহায় সহযোগ লাগিব পেচেণ্টৰ সংখ্যা বাঢ়িব লাগিব ৰাইজৰো কোঅপাৰেশ্যন লাগিব তেতিয়া চৰকাৰেও ষ্টেপ বাই ষ্টেপ ব্যৱস্থাবোৰ উন্নত কৰিব এইখিনি गोजोनथाव खौरां क'क्राझार सहरनि जेडि रोडजों नांजाबनाय गोजोनपुरी रयेल एनफिल्ड श'रुमनि गोजौआव थानाय सेन्ट्रेल भारत सेवक समाजजों गनायथि होजानाय IFABM इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदा लोगोसे 2024-25 मायथाइनि मुं थिसननाया सोलिगासिनो दं आरो फैगौ जोबथा जुन दानसिम मुं थिसननाया सोलिबाय थागोन 12 एबा HS नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे पेरामेडिक्सआव गावारि सोलोंथायखौ लानो हागोन क'क्राझार सहरनि गोजोनपुरी एबा गांजिमा बाजारजों नांजाबनाय IFABM इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरा जाबाय मेडिकेल लेबरेटरी टेक्न'लजि फार्स्ट एड पेशेंट केयार एन्ड एसिस्टेंट नार्सिं OT टेक्निशियान ICU टेक्निशियान रेडियोलॉजी टेक्निशियान बेफोर कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS जों गनायथि होजानाय डिप्ल'माखौ लानो हागोन लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दं जुदि नोंथांमोना बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दंब्ला IFABM इन्स्टिट्युट अफ पेरामेडिक्सनि 9395899391 एबा 9821663110 मबाइल नम्बराव थोंजों सुलाद लाहरनो हागोन